চাকৰি ছাৰ চাকৰিটো মই নাপাওঁৱেই যিহেতু আপুনি সমকামী নহয় কিয়নো আপুনি গাভৰুৰ অন্তৰ্বাস খুলিহে প্ৰদান কৰে নিযুক্তি পত্ৰ আৰু টেবুলৰ তলেৰে দিবলৈও মাৰ কাণৰ হাতৰ বেছিও সিমানখিনি নহয় যিমানখিনি আপুনি সন্তুষ্ট হয় অথচ বৰ জৰুৰী আছিল এটা চাকৰি দেউতাৰ পেঞ্চনৰ টকাৰে আৰু নচলে ঘৰ সৰু থাকোঁতে তেওঁৱে শিকাইছিল পঢ়া শুনা কৰে যিয়ে ঘোঁৰা গাড়ীত উঠে সিয়ে বিশ্বাস কৰক ইণ্টাৰভিউ দিবলৈ চিটি বাছৰ ভাড়া খুজি আজি যেতিয়া মাৰ কাষত থিয় হওঁ নিজকে কুষ্ঠ লগা ভিক্ষাৰী যেন লাগে ছাৰ আচলতে কিমান প্ৰয়োজন চাকৰি এটাৰ থাকক দিয়ক সেইবোৰ বৰ পুৰণি কথা শিক্ষকৰ আছিলোঁ প্ৰিয় ছাত্ৰ পঢ়াত চোকা বাবেই নেকি চুবুৰীয়াৰ আদৰ্শ MA পাছ কৰি ঘৰৰ বোজা নাই তত্ত্ব চহৰত খোজকাঢ়ি ক'ল্ড ড্ৰিংকছ নাখাওঁ প্ৰেম কৰাৰ বিলাসিতা আমাৰনো কেনেকৈ থাকিব পাৰে ছাৰ হজম কৰিবলৈ শিকি গৈছোঁ অৱজ্ঞা অনাদৰ অফিচে কিমান নবাবী মেজাজ খেতা হাইৰে ঢাকি থওঁ ক্ষুধাৰ্ত খুব বহুদিন হ'ল ছাৰ পৰিয়ালৰ সৈতে একেলগে এসাঁজ নোখোৱাৰ নিশা চোৰৰ দৰে খাই শুই থাকোঁ সাজি থোৱা ভাত পেপাৰ কাটিং কৰিছোঁ আৰু দৌৰিছোঁ ধুইছোঁ আৰু ইস্ত্ৰি কৰিছোঁ একেটা চাৰ্ট আমাৰ বাবে প্ৰেছাৰ দিবলৈ কোনো নাই ছাৰ মা বেহেনৰ গালি দিবলৈ মন যায় ছাৰ আপোনাক চোলাৰ কোলাৰত ধৰি ঠেকেচি দিবলৈ তথাপিতো হাতজোৰ কৰি সহানুভূতি বিচাৰোঁ অনুনয়ৰ সুৰত সোধোঁ কামটো হ'বগৈনে ছাৰ ফাৰ্ষ্ট ক্লাছ পাবৰ দিনা ভনীয়ে চুবুৰীয়াক খুৱাইছিল চাহ সেইদিনাৰ হাঁহি তাইৰ ওঠত আকৌ এবাৰ চাব বিচাৰোঁ ছাৰ সৰু মানুহ ছাৰ সৰু আশা ফৰেনটো নালাগে গুৱাহাটীত মাটিও নালাগে কোঠালি ভৰিব নালাগে ইম্পৰ্টেড সামগ্ৰীৰে চাকৰি এটা লাগে ছাৰ কেৱল জীয়াই থাকিবৰ বাবে ধন্যবাদ